নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মিছন বসুন্ধৰা 2.0 ৰ বিষয়ে। তাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যিসকলে আমাৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু আমি ইনফৰ্মেটিভ টাইপ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে এই ভিডিঅ'খিনি পোনপ্ৰথমে আপোনালোকেই পাব। বন্ধু-বান্ধৱীসকল, মিছন বসুন্ধৰা 2.0 ভূমিজনিত সমস্যা সমাধানৰ দিশত মিছন বসুন্ধৰা 2.0 ৰ শুভ উদ্বোধন কৰা হৈছে। গাঁৱলীয়া চৰণীয়া পথাৰ, ব্যক্তিগত চৰণীয়া পথাৰ পূৰ্বে আবণ্টিত সংস্থাপিত উপযুক্ত লোকৰ ভূমিপত্তন। বন্ধু-বান্ধৱীসকল, মিছন বসুন্ধৰা 2.0 ৰ যোগ্যতাসমূহ হ'ল, যিসকল ব্যক্তিয়ে এই সুবিধা লাভ কৰিব সেইসকল হ'ল ন্যূনতম চাহিদা আঁচনিৰ অধীনত আবণ্টন লাভ কৰা লোক বা তেওঁলোকৰ উত্তৰাধিকাৰীসকল। 2 নম্বৰতে আহিছে গৰাখহনীয়া গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰশাসনিক নিয়মৰ মাজেৰে পুনৰ সংস্থাপিত কৰা ভূমিহীন শ্ৰমিক পৰিয়ালসকল। 3 নম্বৰতে হৈছে শৰণাৰ্থী ৰূপে বিতাড়িত, শৰণাৰ্থী প্ৰমাণপত্ৰ থকা আৰু প্ৰশাসনিক নিৰ্দেশনাৰ আধাৰত পুনৰ সংস্থাপিত পৰিয়ালসমূহ। 4 নম্বৰতে আহিছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভূমিহীন ব্যক্তিসকল। বন্ধু-বান্ধৱীসকল, এইসকল লোকে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। বন্ধু-বান্ধৱীসকল, প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল তজি বাহিৰা ৰচিদ, যদিহে থাকে, নথকাসকলে নালাগে, বা বেদখলকাৰী জৰিমনা আদায়ৰ ৰচিদ, যদিহে থাকে। আৰু 2 নম্বৰতে দিছে 1 জানুৱাৰী 2011 পূৰ্বে জাৰিকৃত প্ৰশাসনিক নিৰ্দেশনা। বন্ধু-বান্ধৱীসকল, এই আঁচনিত আবেদন কৰাৰ অন্তিম তাৰিখ হ'ল 10 জানুৱাৰী 2023। বন্ধু-বান্ধৱীসকল, আবেদনৰ বাবে আপোনালোকে www.rtps.assam.gov.in এই ৱেবছাইটটোত নাইবা আপোনাৰ ওচৰৰ CSC চেণ্টাৰলৈ গৈও আপুনি আবেদন কৰিব পাৰিব। আৰু যিকোনো প্ৰশ্ন বা যিকোনো অভিযোগ দিবৰ বাবে 1800345357 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব।